ঠিক আছে ঢেকীয়াজুলি এখন ডেকা গাঁও ইয়াত আচানক এজন ডেড বডি দেখা গ'ল গাঁৱৰ গোটেই গাঁৱৰ মানুহখিনি অহাৰ পিছতে গম পোৱা গ'ল 9টামান বজাত এইটো ৰাতিৰ ঘটনা হ'ব পাৰে কি ক'লা চিনাক্ত নাই হোৱা এতিয়া পুলিচক খবৰ দিয়া হ'ল পুলিচ আহিল এতিয়া তদন্ত হ'ব তদন্ত হোৱাৰ পিছতে বাকী গম পোৱা যাব পুৱা কিমান সময়ত ডেড বডিটো প্ৰত্যক্ষ কৰা হৈছিল আমাৰ লগভগ 9টা বজাত তাৰ আগত আমি গম নাই ইয়াত এইটো ৰাস্তাত মানে অনেক গাড়ী আহি থাকে JCB ইয়াতে ৰাজেশ আগৰৱাল বুলি এজন আছে তেখেতৰ JCB বগৰা আহি থাকে আৰু ইয়াত ইটাভাটা আছে ইটাভাটা গাড়ী অহা যোৱা কৰে বাকী কি জেগা বুলি কয় এইডোখৰ দকলঙীয়া ডেকা গাঁও পৰে কিন্তু দকলঙীয়া ঢেকীয়াজুলি গাঁৱত এতিয়া পুলিচে মানে তদন্ত কৰাৰ পিছতে গম পোৱা যাব